পালনের পাবে যুগে যুগে নানা রূপে আমি এই ধরাধামত লম্ববদ্ধ হয় কারণ কারণ আমি এই সম্পূর্ণ গলাধারী পরম ব্রহ্ম কৃষ্ণ বারো যাও কি আমার জগতের মঙ্গলের বাবে ভগতকে উদ্ধারের বাবে ভক্তির লীলা করবে আরম্ভন মনুষ্যই করিব রক্তের স্নান এনে দৃশ্যময় নুয়ারি করিব দর্শন দাদা দাদা দেখো অবনতি চিন্তিতর পথ সত্যকে তুমি দেখিছ কৃষ্ণ আমি চিন্তিত আজ আমি উত্তেজিত ভালো আক্রান্ত মনে আছি হেরবাই সুবিধা বিজ্ঞান বুঝা নাই আজ আমি ধর্ম করতে আর অধর্ম করতে আর আমার এই অবস্থার ভাবে আর কইল হয় নাই বরঞ্চ আমার সেনার ভাতৃ তুমি কৃষ্ণ তুমি দাদা আমি কি করেছি আপনি ও কৃষ্ণ তুমি তোমার অখাদ্য গুণাই এই জগতত ঈশ্বর করা হলে তুমি এই যে রণার পরিবেশ মাঝে হয়েছে সৃষ্টি তার বিধান নুয়ার দিব মাথা না ঈশ্বর তোমার সেই পরীক্ষা হবে যুদ্ধের ভাবে তুমি এই পাণ্ডবকে দিশা অসতনী দাদা আমি সদায় ধর্মের পক্ষে ইয়াত কৌরৱ বা পাণ্ডৱৰে নাহে প্ৰশ্ন নাই কৃষ্ণ যুক্তিৰ আমাকে বিভ্ৰান্ত নকৰিবা কৃষ্ণ কৌৰৱৰ
বার্জিয়াই হোক শান্তির আলোচনার জৰিয়তে এই যুদ্ধ যেন তুমি বাৰণ কৰিব নোৱাৰা কৃষ্ণ তেনে চেষ্টা কৰা হৈছিল দাদা কিন্তু সেই মনোগৰ্ভী দুৰ্যোগ জ্যেষ্ঠজনৰ পৰামৰ্শ কৰিছে অৱজ্ঞা বিচাৰে কেৱল ৰণৰ জৰিয়তেহে সমস্যাৰ সমাধান আমি সেয়ে নিৰুপায় দাদা কৃষ্ণ দাদা আপোনাৰ ৰক্তেৰে এই দুহাত আঙুলি খোৱা মই নোৱাৰো ভাবিব কৃষ্ণ আঁতৰি থাকো সেয়ে মই দ্বাৰকা কিম্বা হস্তিনাৰ পৰা দাদা এতিয়া যাওঁ মই তীৰ্থদৰ্শনত তেহে মোৰ মন হ'ব শান্ত তুমি এই আনন্দ এই দৃশ্য সৰ্বনাশী যুদ্ধৰ উপভোগ কৰা তুমি এই দৃশ্য সৰ্বনাশী যুদ্ধৰ এতিয়া মই আহিব কৃষ্ণ দাদা 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 বুজিছো দাদা নোৱাৰা তুমি ভুগিব পাছে কি কৰিম দাদা আমিও আবদ্ধ কৰ্তব্য পালন আৰু তাৰে নিমিত্তে জগতৰ সমস্ত পাপীক ত্ৰাস যোগাব লাগিব এই কুৰুক্ষেত্ৰ সময় গতিকে যাওঁ মই নিজ কৰ্তব্য ভাতৃগণ ভাৰাক্ৰান্ত আজি মোৰ মন নাজানো আমি উচিত পন্থাই লৈছো নে অনুচিত বাৰে মনলৈ আহে নে ভাৱ নিজ কুলৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ কৰিছো নেকি আমি কোন মহাপাপ অনুফলাবে কৰা নাই দাদা লেজ প্ৰাপ্য যদি ন্যায় মতে বিচাৰিলো নাপাওঁ ঘূৰাই ৰণ কৰি যদি লোৱাটো নহয় না দাদা পাৰ্থই উচিত কথা কৈছে দাদা আমিতো কোনো ভুল কৰা নাই বাৰে সেই কৌৰৱে কৰিছে আমাক অপমান এতিয়া অপেক্ষা মাথোৰ নহয় যুক্ত ধৰ্ম যাওক ৰখাতলৈ পাঞ্চলৰাজ মধ্যৰাজ কৃষ্ণভিন্ন হৰি ভক্তিৰে সজ্জিত হৈ আহিব লাগিছে
নিশ্চয় যদিও যদুপতি আছে সমৰ্থন আমাৰ তথাপিও যাদৱগণৰ সহায় লোৱাটো আমাৰ হ'ব প্ৰয়োজন নিশ্চয় নিশ্চয় তাত তোমালোকৰ মতামতি অচিত চিন্তা কৰিছে দাদা নীতিমতে যাদৱপুৰত সহায় বিচৰাটো কৰ্তব্য মোৰ বোধে দাদা ধনঞ্জয় অচিৰেই নৰকলৈ যোৱাটো উচিত হ'ব ভাতৃ অৰ্জুন দাদা তুমি কাইলৈ প্ৰভাততে সেই দ্বাৰকালৈ কৰিবা ভ্ৰমণ নিশ্চয় তেন্তে ভাতৃগণ দাদা আজিলৈ ইমানতে সভা ভংগ কৰা হয় বল দাদা 이만 세스타 키 오톨레 잡고 빠레 이만 키 에이 পৃথিবী সহ্য কৰিব পাৰে মুরাজন সাধনার সফলতা দুর্যোধন তুমি আজ রাজেশ্বর আরে মই Timohin Mohebi Tui koto jibito prepare Yeshka Ayo moi Koto Peta mare Komisto Tomate Mope, Iman, Prohebe, Atas, Iman, Apo, তুমি মোর মরমর ভাবি আর মই তোমার বুদ্ধি দাতা স্নেহর মাতল আরো বেশি পড়ে নাই দিগন্ত প্রহারী চলে উঠেছে দুটি করে প্রবন্ধতা দিছে কারো সাধ্য নাই তাকে নিবারণ করে কারো সাধ্য নাই তাকে নির্বাপিত করে সমাগত আজ এই কুরুক্ষেত্র নয় কত চেষ্টা কত সাধনার বলত এই সত্যবীর ভাগ্যত মিলিছে কুমার নখজুর মরবি দুর্যোধন সকলো মরবি নোয়ারে রাখিব পিতামহের সময় নোয়ারে রাখিব আচার্য নয় নোয়ারে রাখিব মহারাজ
অধিকার নয়, মরবি। দুটি বিদ্যুতি করি কতঙ্গ কৌরব যাবি এই হুকুমে তাকে চাই আরম্ভ করব, উচ্চার করিব, উচ্চার করিব।
বীর মহাবীর অপরাধী সাথে আমার পরীক্ষা আলোচনা ভাই কারুকার নারায়ণ খেলাই আমার গরিব ধুমেরাস এত অতি আনন্দর ঘটনা কইছিলে তুমি দ্বারকার নগরে নারায়ণী হেন পিসারি আৰু লভিলাম তুমিয়ে অভিনন্দন ধুমেরাস অভিনন্দন অর্জুনার মূর্খাদের লোভিতমান নারায়ণ অশ্বত্থামা অর্জুনার মূর্খাদের লোভিতমান নারায়ণ মোর পাশে অর্জুন গৈছে কৃষ্ণর সঙ্গে এভাবে নিরস্ত আর অন্তরে সমগ্র নারায়ণ মা আগে প্রথমে কৰিবলৈ নির্বাচন অর্জুনকে কৃষ্ণর বেশি কিন্তু মূর্খ পার্থয় অকালমোহত বাসিলহে নিরস্ত কৃষ্ণ নিরস্ত কৃষ্ণ ও মামা নিরস্ত কৃষ্ণ অর্জুনক মামা কৃষ্ণই কৰিছিবন কুৰুক্ষেত্ৰ সমৰে হাতে অস্ত্ৰ ধৰি নকৰে তাহলে বলো বাবা যাও আমি যুদ্ধর মুখোমুখি আমার প্রস্তুতি অরুঙ্গই নিরীক্ষণ মূর্খ দুর্যোধন মানে মানে তুই মাত্র হাতুকে লোভী পরিজন মারব না মরিবি দুর্যোধন মরিবি তবে ধরিব চিনিব নোয়ার চিনিলে পিতা ভবিষ্যৎ চিনিলে তোমরা স্বচ্ছ চিনিব ভয় নোয়ার চিনিবত হতে জড়ধর পতি কৃষ্ণ কেনেকৈ চিনিবি তহঁতৰ মান মগজত মৰলা সানিলে মাত্ৰ মৰিবি এই হস্তিনগৰত আৰু কিছুদিনতেই মৃত্যুৰ বেবিশিকা ধৰিব আৰু সেই সীতাগ্নিৰ মাজত এই গন্ধাৰ নন্দন খপনিয়ে অপহাস্য কৰিব অনুমাদন কৰিব হিমতে কইলা গোয়া ও ভারবী
না হয় মোক মঞ্চ বান্ধৱে এতিয়াও কৰে মোক বিঘৰ অপমান পাইছো সুযোগ সকলো ক্ষেত্ৰতে বিয়ালৈ আশিক মহাদেৱৰে বান্ধৱৰ পৰক মই প্ৰতিশোধ লম্বিখন যাও যাওঁনে পৰক কিবিৰ মই অৰুণ গ্ৰহণ आज
পুত্ৰক দিবলৈ তাৰ সত্য পৰিচয় যদি পুত্ৰ কৰ্ণক দিওঁ মই তাৰ সত্য পৰিচয় নিশ্চয় নিশ্চয় সহায় হ'ব পঞ্চ পাণ্ডৱৰ পুত্ৰ কৰ্ণ গৈ আছো মই তোৰ কাষলৈ পুত্ৰ কৰ্ণ পুত্ৰ কৰ্ণ মোৰ সহস্ৰ প্ৰণাম কৰিবা গ্ৰহণ তেজ দিয়া শক্তি দিয়া বলবীৰ্য দিয়া প্ৰভু অনন্ত অসীম জন্মৰ কাহিনী মোৰ কোনেও নাজানে সেয়েহে দেৱতাবোৰ বিশ্বৰ তলি জন্মিছো যদিও তোমাৰ এই আশীৰ্বাদ বলবীৰ্য লৈ তথাপিও পদে পদে লাঞ্ছিত অপমানিত এই কৰ্ণৰ জীৱন তিৰস্কাৰে পুৰস্কাৰ পায় তাতকৈ বেছি একো নকৰো কামনা তুমি পিতৃ দিব্যজ্যোতি উজ্জ্বল মাতংগ উদ্ভাসিত হয় তোমাৰ জ্যোতিৰে সমগ্ৰ বিশ্ব আৰু মই পুত্ৰ নিৰ্গীন সংসাৰৰ অভিশপ্ত তপ্ত হিয়ামু পুত্ৰ কৰ্ণ কোন তুমি আচম্বিতে আহি পুত্ৰ বুলি শুনালাহি মধুৰ বচন যি নোহোৱা তুমি জানিবৰ নাই প্ৰয়োজন পিতৃ পূজা শেষ হ'ল মোৰ বাকী থকা এই পূজাৰ অঞ্জলি তোমাৰ চৰণত বিহু বচাই পুত্ৰ বুলি সম্বোধন কৰিছাহি যেতিয়া 형, নিৰিখিনাই ইয়াক কৰিবা গ্ৰহণ
পুত্ৰ পাণ্ডৱ জননী কেতুদীপ্ত হৈছো সন্তান কুন্তি মোক সঁচাকৈ জননী তোমাৰ আজি মাতৃ ল'ব বিচাৰিছে তোমাক মোৰ কথা মতি মাতৃভূমি পঞ্চপাণ্ডৱ পুত্ৰ আৰু সেই নিমিত্তেই জগতত পাইছা বন্দনা পুত্ৰ কিয় দেৱী কিয় তুমি উপজাচি আহি যাচি দিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই সেই অধিকাৰ তেনে আঘাত দিয়া নাই হৃদয়ত স্থান গুচি যোৱা মাতৃ হৈ সেই যশোৱন্ত পঞ্চপাণ্ডৱৰ গৌৰৱিনী যশস্বিনী হৈ থকা দূৰতে উজ্জ্বলি শতপুত্ৰময় ৰাধাৰ তনয়ময় হীনময় নিস্ময় নাচানিবাকাশ কৰিছো বিনতি অভিমানেৰে এতিয়া পুত্ৰ নিজকে যিমান তুমি সৰু বুলি ভাবিছা মন নোহোৱা তুমি সিমান সৰু উচ্চশীল সীমান্তিৰ দৰে শ্ৰেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱৰ সেই কথা জগতে নাজানে পুত্ৰ আৰু নিবিচাৰো জনাব পুত্ৰ শতপুত্ৰ অধীনত ৰাধাৰ নন্দন এই মোৰ উপযুক্ত পৰিচয় লাভ কৰি তুমি কুমাৰী কালতে লুকুৱাই কলংকৰ বোজা মাতৃ হৈ জনম দায়িনী অতি নিদাৰুণভাৱে বিখৰ্জিলা তুমি নদীৰ গৰ্ভত আছে আৰু কোনোবা ইমান নিষ্ঠুৰা এই পৃথিৱীত যোৱা কথা হৈ গ'ল সেইবোৰ পাহৰা কাহিনী কোৱা দেৱী কিয় তুমি আজি আহি বোৱাব খুজিছা স্নেহৰ মন্দাকিনী ভাৰ আৰু মেলি দিছা কিয় মমতাৰ ৰুদ্ধ দাঁত আজি মই কৰিছো স্বীকাৰ লুকোৱা কলংক মোৰ লুকোৱা কলংক মই সঁচাকতে জগতত কৰিম প্ৰচাৰ শুনিলে কৰ্ণৰ জন্ম কাহিনী কৰ্ণৰ তপস্যা মন্ত্ৰিত সেইবাবে অভিমানী পুত্ৰ মোৰ দিয়া তুমি মোক দিয়া তুমি তাৰ বাবে মাতৃ আজি বহু পলম হৈ গ'ল তাৰ বাবে তোমাক দুখ নিদিও মই দুখ মোৰ সেই চিৰ অদৃশ্যৰ পুত্ৰ নাকান্দিবা জননী পুত্ৰ হৈ মাতৃৰ চকুলো নোৱাৰো যে চাব স্থিৰ হৈ তোমাৰ সত্য পৰিচয় পঞ্চভাতা আহিবলৈ যুধিষ্ঠিৰ আঁঠুৰাব তোমাৰ আগত কাৰণ শ্ৰেষ্ঠ তুমি শ্ৰেষ্ঠ পাণ্ডৱ নালাগে মাতৃ সিমান সৌভাগ্য মৰ্যৰ মানৱ মই নিবিচাৰো সেই স্বৰ্গ সুখ নেআঁকিবা মোৰ সন্মুখত সেই নন্দন ছবি দুৰ্যোধন হিতাকাংক্ষী মোৰ যাৰ প্ৰভাৱত লাভ কৰিছো মই ৰাজপদ অতুল সম্পদ আৰু সেয়েহে দুৰ্যোধনৰ বাবেই কৌৰৱৰ হিতাকাংক্ষী হৈ অস্ত্ৰ তুলি ধৰিম মই ভাৰত যুদ্ধত আছে মোৰ পুৰুষত্ব কৰায়ক আৰু তাৰ প্ৰভাৱতেই জিলিৰম মই মোৰ জগতত প্ৰাপ্যস্থান মাতৃ পঞ্চ পুত্ৰই তুমি চিৰদিন মাতৃ হৈ থাকি
কি কি বিশ্বাস আছে আমি তোমাকে মতন কোৱাচোন মহাবীৰ তোমাৰ হাতত বাৰু পঞ্চ পাণ্ডৱৰ নহ'বনে নিষ্ঠাৰ অৰ্জুনহে একমাত্ৰ অৰ্জুনহে প্ৰতিদ্বন্দ্বী মোৰ অৰ্জুন বাকী 4 পাণ্ডৱৰ একো নহ'ব বিধিনী গতিকে মই প্ৰতিজ্ঞা কৰিছো অৰ্জুন বধৰ মাতৃ পুত্ৰ শুনিয়ে প্ৰতিশ্ৰুতি তোমাৰ বন্ধু লভিলো মন কিন্তু বাৰু পুত্ৰ অৰ্জুন বাৰু নৰমনে জীয়াই অৰ্জুন বাৰু সেই কথা কোনেও নাজানে মাতৃ সেই কথা কোনেও নাজানে থাকে যদি অৰ্জুন জীয়াই নাথাকিবই কৰ্ণ আৰু যদিহে থাকে কৰ্ণ নাথাকিব সমগ্ৰ ধৰাত অৰ্জুনৰ অস্তিত্ব হয় অৰ্জুন নহয় কৰ্ণ যিকোনো এজনহে থাকিব ধৰাৰ পক্ষত মাতৃ নাকান্দিবা জননী নাকান্দিবা বলো ভাগিনী কুন্তি তোর কানুতে যাব জীব মাতৃ মই আহিলো পুত্ৰ কিন্তু তোমাৰ প্ৰতিশ্ৰুতিতে সদায় থাকিব প্ৰতিশ্ৰুতিতে তোমাৰ সদায় থাকিব প্ৰতিশ্ৰুতিতে তোমাৰ সদায় থাকিব বিনা অৱশ্যেই থাকিব জননী অৱশ্যেই থাকিব কৰ্ণৰ হিতৰ বাবে আজিতো নাহিলা জননী আহিছিলা কেৱল পাণ্ডৱৰ মংগলৰ বাবে আৰু তাকে পাই গুচি গলা তুমি জননী আছে আৰু কোনোবা ইমান নিষ্ঠুৰা নাজানিলা আজি আহি তুমি দি গলা কিনো দান মাতৃ হয় পুত্ৰৰ বাবে মেলি দিলা মৃত্যুৰ ৰুদ্ধতা সেয়েহে ভাবিছো প্ৰভু আমি দুৰ্পদ নন্দন বিশ্ব দুৰ্নম উচিত ব্যক্তিজন কৰিছে নেকচ বলো আমিও সাক্ষাৎ কৰোঁগৈ আমাৰ বীৰগণক বলো প্ৰভু এয়া আমাৰ মাজত আহি পাইছেহি ইন্দ্ৰাজ জয়দ্ৰ আমার প্রণিপাত আপুনি গৌৰৱ কৃষ্ণলৈ আহিছো মই আপোনাৰ সময় সমিতি বিজয় তিৰক্তি হৈ জ্যেষ্ঠ পূৰ্বক যাম মই নিজ ৰাজ্যলৈ
বন্ধুরাজ, আপনার পরাকাম্য মোর এনে হবে। মামা আগে আহক বাহিনী মোর হককে ব্যক্তি আছে হল দুপুরে নিশ্চিত বিজয় লক্ষ্যময় দেখি শুনে করবে। দেখিবা মামা। দেখিবা দেখিবা ভাগিন ময়ো দেখিছো ও মামা, ময়ো দেখিছো নাট্যচক্র রণচক্র রণচক্র তোমার খুব কমাল পিছে আগে ও মামা, বান্ধবে সেনাপতি নির্বাচন করিলে খ্রিস্টধর্ম পিছে তোমার ভাই নাই দেখুন কোনো আয়োজন মামা অখা করণ থাকোঁতে কিয় ভাবিব লাগে মই অন্য এজনৰ কথা। অখা অখা তুমি মোক প্ৰদান কৰিলা অংগৰাজ্য আৰু পাতিলা অংগৰাজ, কিন্তু তোমাক মই কৰো অনুৰোধ, নিদিবা মোক কুৰুসেনাৰ দায়িত্ব। আমাৰ শিবিৰে আছে বহু যোগ্যজন, যিকোনো এজনকে তুমি নিৰ্বাচিত কৰা কুৰুসেনাৰে সেনাপতি ৰূপে। কিন্তু সখা ভাগে মামা ভাগে মামা অঙ্গরাজে উচিত কথা করেছে ডক্টর মামা মোর বোধে ভাগিন পিতামহ ভীষ্মর বাদে কোন হব পারে যোগ্যজন উপযুক্ত সেনাপতি কুৰুসেনাজন উচিত কথা কৈছে মামাই। তুমি প্ৰদান কৰা পিতামহকে কুৰুসেনাৰ দায়িত্ব। মোৰ তাত কোনো আক্ষেপ নাথাকিব। তেখেতৰ অধীনত ৰং কৰিবলৈ মই প্ৰস্তুত আছো। যদি সকলোৱে ভাবিছো তেনেকৈ বল যাওঁ আমি ভীষ্মৰ কাষত। সময় যে বহু বলবান কৈছে আজি আমার বিপরীতে। আশ্চর্য দে না জানো হস্তিনার ভবিষ্যৎ আজি কোন দিকে ধাবমান। আর না জানো আমি উচিত পদক্ষেপে লইছু অনুচিত। এই অহংকারী দুর্যোধন অন্যায়ের প্রতীক, কিন্তু চাওক চোন দুৰ্ভাগ্য আমাৰ। হস্তিনাৰ প্ৰহৰী ৰূপে আমি থিয় দিবহিলগীয়া হৈছে অন্যায়ৰ পক্ষ। বেজাৰ নকৰিব পিতামহ। সত্যৰে বিধানৰ হয়তো এয়েই ইচ্ছা। কোনোবা জনমত হয়তো আমি কৰিছিলো মহাপাপ, যাৰ ফলত আজি ভোগ কৰিবলগীয়া হৈছে সেই অধৰ্মৰ পক্ষত সহায়ৰ হাত দি। হোৱা পাৰ্থ ময়ো তাকেই বিচাৰো। দুয়ো
ঠক জেনিব পাৰিও তুমি নোৱাৰা জেনিব ধৰ্ম চাওঁ বাৰু তোমাৰ বীৰত্ব কিমান দেখা দেখা সর্বজন শ্রীকৃষ্ণের রথ চকা যেন জানি নরলোকে রাম হরি ভুলা রাম হরি ভুলা শান্ত হওয়া কথা, শান্ত হওয়া। হে প্রভু আপনার রুধার ভক্তি এই জগত কার আছে